থাকিব ইমানখিনিও আপুনি নাপাব। ঠাণ্ডা চিজনত মাছৰ আহাৰ যিমানখিনি মাছে আহাৰ খায় সিমানখিনি দিব লাগে। আৰু পানী দিলে কি হয়, পানী দিলে লছ কৰি থাকিব পানী। এটা মাছ এক বছৰত কমচে কম প্ৰায় 2 কেজি 2.5 কেজি ওজন হৈ যায়। আসসালামু আলাইকুম। ফাৰুক বিজনেছ আইডিয়া চেনেলৰ পৰা সকলো দৰ্শকক স্বাগতম জনাই আমাৰ আজিৰ ভিডিঅ'খন আৰম্ভ কৰিব বিচাৰিছোঁ। আজিৰ আমাৰ ভিডিঅ'খনৰ মূল টপিক হ'ব, যিহেতু বৰ্তমান সময়ত ঠাণ্ডা ছিজন চলি আছে, ঠাণ্ডা আৰু 2-3 মাহ 4 মাহ থাকিব। ইয়াৰ ভিতৰত আমি কি মাছ ফাৰ্মিং কৰিলে আমাৰ ৰিজাল্ট ভাল হ'ব আৰু কি মাছৰ গ্ৰোথ হ'ব আৰু কোন মাছৰ গ্ৰোথ নহ'ব, সেইখিনিৰ বিষয়ে আমি কিছুমান কথা পাতিম আপোনালোকৰ আগত। বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। বৰ্তমান সময়ত আমাৰ অসমত মাছৰ কালচাৰ চলি আছে। মীনপালকসকলে IMC মাছৰ কালচাৰ কৰি আছে। IMC মাছৰ ভিতৰত আপোনাৰ ৰৌ আছে, মিৰ্কা আছে, ভকুৱা আছে, আমুৰ কাপ, কমন কাপ, এইবিলাক মাছ IMC মাছৰ ভিতৰত পৰে। আৰু ইয়াৰ ভিতৰত কি মাছৰ গ্ৰোথ, এই IMC মাছৰ ভিতৰত কোনটো মাছৰ গ্ৰোথ ঠাণ্ডা দিনত বেছিকৈ হয়, কোনটো মাছৰ গ্ৰোথ কিমান হয় আমি আপোনালোকক জনাই আছোঁ। IMC মাছৰ ভিতৰত বৰ্তমান সময়ত বেছি গ্ৰোথ হোৱাৰ ভিতৰত আমুৰ কাপ বা কমন কাপ বা ইণ্ডিয়ান মেজৰ কাপ, আপোনালোকে যোনটো নামেৰে চিনি পায়। কথাটো হৈছে কি, এই প্ৰজাতিটোৰ 100ৰ পৰা 100% ঠাণ্ডা ছিজনত টেম্পাৰেচাৰ কম থাকিলেও গ্ৰোথ হয়। ইয়াৰ এটা উদাহৰণ, আমুৰ কাপ আৰু কমন কাপ এইবিলাক মাছে ঠাণ্ডা ছিজনত কণী পাৰে। মানে ইহঁতৰ কাৰণে উপযোগী সময়, মাছৰ গ্ৰোথৰ সময় উপযোগী এই ঠাণ্ডা ছিজনটো বেছি ভাল। সেইটো কাৰণে ঠাণ্ডা ছিজনত মাছৰ কণী পাৰে, ঠাণ্ডা ছিজনত মাছৰ স্পন ফুটায়। বহুত দিনৰ আগৰ পৰা যিসকল মীনপালন কৰি আছে, তেখেতসকলে আমাৰ এই ঠাণ্ডা ছিজনটো এনেকুৱা বুলি ভাবে যে ঠাণ্ডা ছিজনত মাছৰ গ্ৰোথ একেবাৰে নহয়। কিন্তু কথাটো তেনেকুৱা নহয়। ঠাণ্ডা ছিজনত মাছৰ গ্ৰোথ হয়, অকণমান কম হয়, পাৰ্চেণ্টেজটো কমি যায়। কিন্তু আহাৰ খুৱাব লাগে মাছক। আহাৰ যদি নোখোৱায় তেতিয়াহ'লে মাছৰ গ্ৰোথ ইমান নহয় মানে মাছ ক্ষীণাই যাব। মাছ যিমানখিনি থাকিব ইমানখিনিও আপুনি নাপাব। ঠাণ্ডা ছিজনত মাছৰ আহাৰ যিমানখিনি মাছে আহাৰ খায় সিমানখিনি দিব লাগে। মানে বেছিকৈ দিব নালাগে, যিমানখিনি মাছে খায় সিমানখিনি দিব লাগে। কমো দিব নালাগে, বেছিও দিব নালাগে। এতিয়া ৰৌ মাছ ঠাণ্ডা ছিজনত 50 পৰা 60% গ্ৰোথ হয়। ভকুৱা মাছো তেনেকুৱা 50-60% গ্ৰোথ হয়। আৰু ৰৌ আপোনাৰ মিৰ্কা মাছো চেম তেনেকুৱা। আৰু মাছৰ পোনাবিলাক ভাল হ'ব লাগিব, মাছৰ প্ৰজাতিটো ভাল হ'ব লাগিব। মাছ কেনেকুৱা মাছৰ পৰা ব্ৰিডিং কৰা হৈছিলে, কেনেকুৱা চাইজৰ মাছৰ পৰা ব্ৰিডিং কৰা হৈছিলে, মাছৰ যিটো নেকি আপোনাৰ বংশ বিস্তাৰ কৰে, সেই তাৰ মাক বাপেক অকণমান ভাল হ'ব লাগিব। মানে অকণমান ডাঙৰ চাইজৰ মাছৰ পৰা যদি মাছৰ ব্ৰিডিং কৰা হয় তেতিয়াহ'লে সেইটো মাছৰ গ্ৰোথ হ'বই। কোনো ধৰণৰ তাত সন্দেহ নাই। আপোনালোকে মাছৰ ঠাণ্ডা ছিজনতো মাছৰ গ্ৰোথ আনিব পাৰিব। কিন্তু মাছে এতিয়া কথাটো হৈছে কি, আপুনি প্ৰশ্ন কৰিব পাৰে মোক যে ঠাণ্ডা ছিজনত আমি মাছৰ আহাৰ খুৱাম 50% বা 60% যদি মাছৰ গ্ৰোথ হয় তেতিয়াহ'লেতো আমাৰ লছ হ'ব। কথাটো তেনেকুৱা নহয়। মাছে যিমানখিনি খাব সিমানখিনি গ্ৰোথ হ'ব। এতিয়া মাছে আহাৰ খাব 50%, আহাৰ খাব 60%, আহাৰ খাব 70%। মাছে যিমানখিনি আহাৰ খাব সিমানখিনিহে গ্ৰোথ হ'ব, মাছ ইমানখিনি ডাঙৰ হ'ব। মাছক ধুনীয়াকৈ যত্ন কৰিব, আহাৰ খুৱাব। আৰু যদি এই ছিজনত পানী কমি যায়, মানে বৰ্তমান ছিজনত পানী অকণমান কমি যাব, পানী কমি গ'লে সেইখিনি পানী আপোনালোকে দি দিব। আৰু যদি আহাৰ মাছে নাখায় তেতিয়াহ'লে আপোনালোকে পানী অকণমান দিয়াৰ ব্যৱস্থা কৰিব লাগে। যদি পুখুৰীত পানী বেছিকৈ ভৰপূৰ আছে, মানে পূৰাপূৰি পানী আছে, কমা নাই, ঠিক ঠাকেই আছে, তেতিয়াহ'লেও মাছে আহাৰ খোৱা নাই, তেতিয়াহ'লে আপোনালোকে কি কৰিব, মাছৰ এই যিটো পুখুৰী আছে, পুখুৰীৰ পৰা পানী পুখুৰীতে দি থাকিব। মানে পুখুৰীৰ পৰা পানী পুখুৰীতে দিব, মটৰ লগাই বা মেচিন লগাই। 1 ঘণ্টা দিনৰ ভিতৰত যদি আপোনালোকে 1 ঘণ্টা সময়তো দিব পাৰে, বা দানা দিয়াৰ আগমুহূৰ্তত, দানা যেতিয়া দিব তাৰ আধা ঘণ্টামান আগত মেচিনটো চলাই দিব, দানা দি থাকিব, মেচিন চলি থাকিব। যেতিয়া নেকি মাছে দানাবিলাক খাই পেলাব
তেতিয়া মেচিনটো বন্ধ কৰি দিব বা মটৰটো বন্ধ কৰি দিব। তেতিয়া আহে চাব কেনেকুৱা ধৰণৰ মাছৰ গ্ৰ'থ হয়। মই 50% কৈছোঁ, 60% কৈছোঁ, হয়তো 80% মাছৰ গ্ৰ'থ হোৱাৰো সম্ভাৱনা আছে। মই যিটো প্ৰচেছত কৈছোঁ তেনেকুৱা যদি কৰে। আৰু পানী দিলে কি হয়, পানী দিলে লৰচৰ কৰি থাকিব পানী, অক্সিজেন ভালে মানে অক্সিজেন সৃষ্টি হ'ব। পুখুৰীত কোনো বেমাৰ হোৱাৰো সম্ভাৱনা নাথাকে। ঠাণ্ডা ছিজনত যিহেতু বেমাৰ হয়, মই ইমান বহলাই নাযাওঁ। এতিয়া বৰ্তমান সময়ত যিহেতু আধুনিক ছিষ্টেমত কেটফিছ মাছৰ ফাৰ্মিং চলি আছে। শিঙি, মাগুৰ, কাৱৈ, পাভ, গুলছা বা শিঙৰা এইবিলাক মাছ কালচাৰ চলি আছে। এইবিলাক মাছৰ পোনাৰ প্ৰয়োজন আছে, মানে ভাল কোৱালিটি, ভাল জাতৰ মাছ, ভাল জাতৰ ব্ৰিডিং, মানে তেনেকুৱা মাছৰ পোনাৰ যদি প্ৰয়োজন আছে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। আমাৰ ইয়াত বৰ্তমান সময়ত মাছৰ পোনা আছে ষ্টকত, আপোনালোকে লৈ যাব পাৰিব। আমাৰ বৰ্তমান সময়ত আমুল কাপ যিটো এই গোল্ডেন কাপ, মানে আমুল কাপ দেখা পাইছে কেনেকুৱা ৰঙা মাছ। এই ৰঙা মাছটো আমাৰ হেচাৰীত বৰ্তমান সময়ত প্ৰায় আছেই। আপোনালোকে নিব পাৰিব, যিমান লাগে আপোনালোকে যোগাযোগ কৰিব। মাছৰ বহুত ভাল গ্ৰ'থ হয় এই মাছসমূহ। বৰ্তমান সময়ত এটা মাছ এক বছৰত কমচে কম প্ৰায় 2 কেজি 2.5 কেজি ওজন হৈ যায়। তেনেকুৱা মাছ এইবিলাক মাছ আপুনি যদি মাৰ্কেটত বিক্ৰীও কৰিবলৈ যায়, ৰঙা চাই পেলাই মানুহে বহুত বেছি পচন্দ কৰে। যিবিলাক নেকি বগা মাছ হয়, বগা মাছখিনি যদি 200 টকা কেজি বিক্ৰী হয়, এইটো 300 টকা কেজি আৰামত বিক্ৰী কৰিব পাৰিব। আজিৰ ভিডিঅ'খন চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ সকলোখিনি কৰি ৰাখিব, লগতে ছাবস্ক্ৰাইব কৰি দিব।